নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি পেপাৰ 17 টিচিং অফ মাদাৰ টাং অৰ্থাৎ মাতৃভাষা শিক্ষণৰ এছাইনমেণ্ট এনচাৰৰ বিষয়ে আলোচনা কৰিম। তো আমাৰ আজি প্ৰথমটো কুৱেশ্যনটো হৈছে ল'ৰা ছোৱালীৰ পঠন অভ্যাস সহজে গঢ় নোলোৱা কাৰণসমূহ উল্লেখ কৰক। আদৰ্শ পঠনৰ গুণবোৰৰ বিষয়ে চমু আভাস দিয়ক। ইয়াৰ উত্তৰটো হ'ল শিশুৱে নিজ গৃহত বিভিন্ন কথা শিকে যদিও পঠন শিক্ষণৰ আৰম্ভণি হয় বিদ্যালয়তহে। বিদ্যালয়ত শিশুৱে বানান উচ্চাৰণ কৰি শব্দবোৰ মাতিবলৈ আৰম্ভ কৰে। সেই সময়তে শিশুটোৰ জীৱনৰ প্ৰথম পাঠ প্ৰক্ৰিয়া আৰম্ভ হয়। তেনে কৰিবলৈ ধৰোঁতে শিশুটোৰ বৰ্ণৰ লগত পৰিচয় হোৱাৰ লগতে শব্দৰ লগতো সম্পৰ্ক গঢ় লৈ উঠে। সময়ৰ গতিত শিক্ষক অভিভাৱক আদিৰ পৰা উৎসাহ লাভ কৰি নতুন শব্দ বাক্য আদি বুজি পোৱাৰ লগতে দাঢ়ি কমা আদিৰ যথাযথ ব্যৱহাৰ পঠনৰ মাধ্যমেৰে জানিব পাৰে। শিক্ষণৰ এনে অৱস্থাটোক পঠন বোলা হয়। কোনো অভ্যাসেই এদিনতে গঢ় নলয়। অভ্যাস গঠনৰ প্ৰকৃত সময় হ'ল শিশুকাল। সেইবাবে শিশুৰ শিক্ষা গ্ৰহণৰ কালছোৱাত অভ্যাস গঠনৰ প্ৰকৃত সময় হ'ল শিশুকাল। বৰ্তমান সময়ছোৱাত ল'ৰা ছোৱালীৰ পঠন অভ্যাস গঢ় নোলোৱাৰ কাৰণসমূহ হ'ল: 1 নম্বৰ, পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ পত্ৰ পঢ়াত বাধা আৰোপ কৰা। নম্বৰ 2, পাঠ্যপুথিসমূহ বয়স অনুপাতে প্ৰণয়ন নকৰা। নম্বৰ 3, আকৰ্ষণহীন প্ৰসংগপুথি বা দ্ৰুত পাঠৰ অনুমোদন দিয়া। নম্বৰ 4, শিশু মনৰ উপযোগী সাধুৰ কিতাপ গল্পপুথি আদিৰ অভাৱে। নম্বৰ 5, পৰিৱৰ্তনমুখী শিক্ষা ব্যৱস্থাৰ প্ৰয়োগ নকৰা। নম্বৰ 6, প্ৰতিযোগিতামূলক ভাৱধাৰাৰে শিক্ষাৰ্থীৰ মনত পঠন কাৰ্য গঢ়ি তোলাৰ অভাৱ। নম্বৰ 7, অৱসৰ সময়ত শিক্ষাৰ্থীসকলক পুথিভঁৰাললৈ লৈ যোৱাৰ ব্যৱস্থাৰ অভাৱ। আদৰ্শ পঠন হ'ল পঠন ব্যৱস্থাটোৰ এটা তাৎপৰ্যপূৰ্ণ দিশ। নীৰৱ আৰু সৰৱ পঠনত কোনো ধৰণৰ ভুল ক্ৰুটি নৰখাকৈ পঢ়াটোৱেই হ'ল আদৰ্শ পঠনৰ বৈশিষ্ট্য। প্ৰকৃততে আদৰ্শ পঠনৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে পঠিত পঠনৰ কোনো গুৰুত্ব নাথাকে। সেয়ে আদৰ্শ পঠনৰ গুণবোৰ এনেধৰণৰ: নম্বৰ 1টো হৈছে নিৰ্ভুলতা। পঠন কাৰ্যখিনি যাতে নিৰ্ভুল হয় তালৈ শিক্ষকে লক্ষ্য কৰিব লাগিব। নীৰৱ পঠনত ভুল ক্ৰুটিবোৰ জানিব পৰা নাযায়, কিন্তু সৰৱ পঠনত এই সকলোবোৰ ভুল ক্ৰুটি ভালদৰে জানিব পৰা যায়। নম্বৰ 2 হৈছে গতিবেগ। পঠন কাৰ্যসূচীত গতিবেগ বৃদ্ধি কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়। এই ব্যৱস্থাটো নিম্ন পৰ্যায়তকৈ উচ্চ পৰ্যায়তে অধিকভাৱে বাস্তৱমুখী। বিভিন্ন বিষয়ৰ কিতাপ পঢ়োঁতে শিক্ষাৰ্থীসকলক এটা কথা মনত পেলাই দিয়াটো প্ৰয়োজন যাতে পঠনৰ অন্তত তেওঁলোকে বিচৰা প্ৰতিটো দিশই পঠনৰ পৰা পাব পাৰে। নম্বৰ 3 হৈছে বোধগম্যতা। কোনো এটা পাঠ পঢ়ি অৰ্থ উপলব্ধি কৰিব নোৱাৰিলে পঠন শিক্ষাৰ কোনো মূল্য নাথাকে। শিক্ষকে কোনো এটা পাঠৰ আলোচনা আগবঢ়াবলৈ যোৱাৰ আগতে পাঠটো নিজে পঢ়ি তাৰ অন্তৰ্ভুক্ত অৰ্থনো কি সেই বিষয়ে শিক্ষাৰুসকলক এটা সম্যক ধাৰণা দিয়াৰ প্ৰয়োজনীয়তা আছে। নম্বৰ 4 হৈছে প্ৰকাশভংগী। পাঠ এটাৰ মূল বস্তু হ'ল পাঠটোৰ প্ৰকাশভংগী। কিছুমান পাঠত যথেষ্টভাৱে ভাষাৰ সাৱলীলতা থাকে, কিন্তু পাঠৰ মাধ্যমত ক'ব খোজা কথাখিনি ফুটাই তুলিব নোৱাৰে। প্ৰকাশভংগী দুৰ্বল হ'লে পাঠটোৰ পঠনত আনন্দ নাহে আৰু ভাল নালাগে। পঠন কাৰ্য এনেধৰণৰ এবিধ অভ্যাস যিটো শিক্ষাৰ্থীয়ে সৰুকালৰ পৰাই গঢ়ি তুলিব পাৰে। 20 শতিকাৰ ষষ্ঠ দশকমানৰ পৰা দশম শতিকালৈ শিশুসকলৰ মনত পঠন অভ্যাসৰ আগ্ৰহ অধিক হৈছে বুলি অধ্যয়নৰ পৰা গম পোৱা যায়। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে নাচ গান খেলা ধূলা দূৰদৰ্শনৰ প্ৰতি বেছি আগ্ৰহী হোৱাৰ কাৰণে পঠনৰ প্ৰতি অৱহেলা কৰা দেখা যায়। এতিয়া হৈছে আমাৰ নম্বৰ 2 কুৱেশ্যন। নম্বৰ 2 কুৱেশ্যনটো হৈছে মাতৃভাষা অসমীয়া শিক্ষণত দেখা দিয়া সমস্যাসমূহ দূৰ কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰী হিচাপে আপুনি শ্ৰেণীকোঠাত কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব আলোচনা কৰক। ইয়াৰ উত্তৰটো হ'ল আমাৰ মনত সাধাৰণতে ধাৰণা হয় যে আমি সৰুৰে পৰাই মাতৃভাষাৰ কথা বতৰা পাতি আহিছোঁ, গতিকে মাতৃভাষাৰ শিক্ষণত কোনো সমস্যা নাথাকে। তদুপৰি ছাত্ৰ ছাত্ৰীৰ বাদে অনেক অভিভাৱকৰ মনত এনে ধাৰণা যে মাতৃভাষা যথেষ্ট সময় খৰচ কৰে অথবা বিশেষ যত্ন সহকাৰে পঢ়িবলগীয়া বিষয় নহয়। সেইবাবে মাতৃভাষা অসমীয়া বিষয়টো আন বিষয়ৰ দৰে গুৰুত্ব সহকাৰে নপঢ়িলে হয় বুলি ছাত্ৰ ছাত্ৰীয়ে ভাবে আৰু আনকি বহুতো অভিভাৱকৰ নিজৰ সন্তানৰ মনত এই ভাৱ সুমুৱাই দিয়ে। ফলস্বৰূপ আমাৰ বিদ্যালয়সমূহৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমি আন বিষয়ত যিমান মনোযোগ লাভ কৰোঁ সিমান মনোযোগ অসমীয়া বিষয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা নাপাওঁ। অসমীয়া ভাষা শিকাওঁতে মাতৃভাষাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মনত ৰখা ভাল যে ই একেধাৰে এটা ভাষা আৰু এটা বিষয়ো। আৰু এটা কথা মনত ৰাখিব লাগিব যে ভাষাৰ শিক্ষা আৰু আন বিষয়ৰ শিক্ষা একে নহয়। গতিকে এই দুটাৰ কথা মনত ৰাখি পাঠদান কৰিলে ভাষাৰ পাঠদান সাফল্যমণ্ডিত হ'ব। প্ৰকৃত ভাষাৰ সক্ৰিয় পদ্ধতি আছে। এটা স্বাভাৱিক শিশুৱে তাৰ স্বাভাৱিক বিকাশৰ প্ৰক্ৰিয়াতে মাতৃভাষাটো আয়ত্ত কৰে। তেতিয়াহ'লে শ্ৰেণীকোঠাত আনুষ্ঠানিকভাৱে মাতৃভাষা নিশিকিলেও হয় দেখোন। কিন্তু এইটো নহয়, বৰঞ্চ মাতৃভাষাটো অতি গুৰুত্ব সহকাৰে পঢ়োৱাৰ প্ৰয়োজন। সেয়ে শ্ৰেণীকোঠাৰ এটা কৃত্ৰিম পৰিৱেশৰ মাজত প্ৰণালীবদ্ধভাৱে মাতৃভাষা শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ মনত আগ্ৰহ তথা কৌতূহলৰ সৃষ্টি কৰিব লাগে, আৰু এই কাম হৈছে শিক্ষক শিক্ষয়িত্ৰীৰ। মাতৃভাষা শিক্ষক শিক্ষয়িত্ৰীসকলে যদি উপযুক্ত নীতিসমূহ যথাযথভাৱে প্ৰয়োগ কৰিব পাৰে তেন্তে পাঠদান কাৰ্য সুসম্পন্নভাৱে হ'ব। তাৰ বাবে শিক্ষক শিক্ষয়িত্ৰী হিচাপে আপুনি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আলোচনী কাকত আদি অধ্যয়ন কৰিব লাগিব।
তদুপৰি বিভিন্ন আলোচনী চক্ৰ পৰিকলন পাঠ্যক্ৰম আদিত অংশগ্ৰহণ কৰি ভাষা শিক্ষাৰ শেহতীয়া তত্ত্ব আদিৰ লগত পৰিচিত হৈ ল'ব লাগিব। তেতিয়াই শিক্ষয়িত্ৰী হিচাপে আপুনি সাফল্যমণ্ডিত হ'ব আৰু আপোনাৰ পাঠদান ফলপ্ৰসূ হ'ব। এতিয়া হৈছে আমাৰ নাম্বাৰ 3 কুৱেশ্যন, কেঁচুৱা শাৰীৰিক বিকাশৰ বাবে মাকৰ গাখীৰ যিমান প্ৰয়োজন মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাও সিমানেই প্ৰয়োজন। এই উত্তৰটো ব্যাখ্যা কৰক। ইয়াৰ উত্তৰ হ'ল শিশুৰ শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাতৃভাষাত শিক্ষাদান কৰিব পাৰিলে শিশুৱে তথা মানুহৰ মানসিক বিকাশ আৰু মনত অধিক আনন্দ আৰু সাহস আহে। শিশুসকলক মাতৃভাষাৰ মাধ্যমেৰে সময় উপযোগী শিক্ষা দিবলৈ সহজ হয়, যিটো আন ভাষাৰ দ্বাৰা সহজ নহয়। শিক্ষাদান কলাক অধিকভাৱে মাতৃভাষাৰ মাধ্যমেৰে বাস্তৱমুখী কৰিব পৰা যায়। শিক্ষা আহৰণ ক্ষেত্ৰতো মাতৃভাষা শিশুসকলক যথেষ্টভাৱে উৎসাহিত কৰে। শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে কোৱা হৈছে, কেঁচুৱাৰ শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ যিমান প্ৰয়োজন মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰো সিমানেই আৱশ্যক। শিশুৱে প্ৰথম পাঠ মাকৰ ওচৰত আহৰণ কৰে। মাতৃভাষাত শিক্ষাদান কৰিব পাৰিলে শিশুৰ মনত অধিক আনন্দ, উৎসাহ আৰু সাহস বাঢ়ে। শিক্ষা আহৰণৰ মাধ্যম মাতৃভাষা হ'লে শিশুসকলে উৎসাহিত হৈ পৰে। মাতৃভাষা যেনেকৈ সুনাম আৰু সোনকালে ল'ৰা-ছোৱালীক শিক্ষা দিব পাৰে, আন কোনো ভাষাৰে তেনেদৰে নোৱাৰি। মহাত্মা গান্ধীৰ ভাষাত কেঁচুৱা শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ যিমান প্ৰয়োজন মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰো সিমানেই আৱশ্যক। শিশুৱে প্ৰথম পাঠ মাকৰ ওচৰত আহৰণ কৰে, সেইকাৰণে তাৰ মানসিক বিকাশৰ কাৰণে মাতৃভাষাৰ লগত কোনো এটা ভাষা জাপি দিয়াটো মাতৃভাষা বিৰোধী পাপ বুলি ভাবোঁ। শিক্ষাৰ প্ৰাথমিক স্তৰত শিশুক মাতৃভাষাৰে শিক্ষা দিয়া হয়। মাতৃভাষাৰে শিক্ষাদান কৰিলে শিশুৱে বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰিবলৈ সক্ষম হয়। শিশু শিক্ষাৰ পাঠ্যক্ৰমসমূহৰ বিষয়বস্তু মাতৃভাষাত উপস্থাপন কৰাৰ বাবে শিশুসকলে নিজা প্ৰচেষ্টাৰেও অধ্যয়ন কৰিব পাৰে আৰু লগে লগে জ্ঞানৰ পৰিসৰো সম্প্ৰসাৰণ কৰাব পাৰে। ভাষাৰ মূল কাম হ'ল ব্যক্তিসকলৰ মাজত ভাৱ বিনিময় কাৰ্য সুন্দৰভাৱে সম্পাদন কৰা। কোনো এটা ভাষাৰ পৰিৱেশ জানিলেহে সেই ভাষাৰ অৰ্থ সম্পূৰ্ণভাৱে বুজিব পৰা যায়। ব্যক্তিয়ে নিজৰ কামৰ কাৰণে, নিজৰ ভাৱ ব্যক্ত কৰাৰ উদ্দেশ্যেৰে আৰু আনক প্ৰভাৱিত কৰাৰ কাৰণে ভাষা আৰু মাতৃভাষাৰ সহায় ল'বলগীয়া হয়। এইখিনি আছিল আমাৰ 3 নম্বৰ কুৱেশ্যনৰ এনচাৰ। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। দেখা হ'ব নেক্সট ভিডিঅ'ত। আশা কৰিছোঁ আপোনালোকে ভাল থাকিব।